নতুন এটি ৰেচিপি ভিডিঅ'ৰ সৈতে আজি বনাব লৈছোঁ বাদাম চানা আৰু নাৰিকলেৰে বৰ। তাৰ বাবে মই প্ৰথমে চানা নাৰিকলখিনি ভালদৰে পিচি ল'লোঁ আৰু তাৰ ওপৰতে বেচন লৈছোঁ, ৰাইচ পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি লৈছোঁ। আটাইখিনি ভালদৰে হাতেৰে এনেদৰে মিক্স কৰি লৈছোঁ আৰু আন এখন কেৰাহীত অলপ মই তেল লৈছোঁ আৰু তাৰ ওপৰত এটা এটাকৈ সুন্দৰকৈ পকৰীৰ দৰে এনেদৰে দি দিছোঁ আৰু নিজৰ চাইজত বনালে হ'ল, নিজৰ জোখৰ মতে। আৰু মই আটাইকেইটা এনেদৰে বৰ বনাই লৈছোঁ আৰু আনফালে এখন কেৰাহীত অলপ তেল লৈছোঁ, তাত অলপ জিৰা গুটি লৈছোঁ আৰু ডাঙৰ চাইজৰ এটা পিঁয়াজ লৈছোঁ আৰু এনেদৰে অলপ দেৰি ভাজি লৈছোঁ। তাৰ ওপৰতে কেইটুকুৰামান ৰচুন কাটি দিছোঁ আৰু আনফালে মই কচু আৰু আলু বইল কৰি থৈছিলোঁ, সেইখিনি তাৰ ওপৰতে এনেদৰে দি ভাজি লৈছোঁ আৰু একেবাৰে অলপ দেৰি ভাজি লোৱাৰ পিছত তাৰ ওপৰত মই পানী দি লৈছোঁ। পানী দি ভালদৰে পানীখিনি উতল আহিব দিছোঁ আৰু পানীখিনি উতল অহাৰ পিছত এটা এটাকৈ বৰ মই এনেদৰে দি দিছোঁ আৰু এইখিনি মই টেঙাৰ জোল বনাম আৰু তাৰ বাবে নেমু চেপি দিছোঁ, আকৌ অলপ নিমখ দিছোঁ আৰু একেবাৰে শেষত জলকীয়া দিছোঁ। অতি সোৱাদ লগা হয়, এবাৰ বনাই চাব পাৰে।